গোৱালপাৰা জিলা সাহিত্য সভাৰ উদ্যোগত গীতৰ প্ৰশিক্ষণ প্ৰদান 11 গৰাকী শিক্ষাৰ্থী। গোৱালপাৰা জিলা সাহিত্য সভাৰ উদ্যোগত আৰু জিলা সাংস্কৃতিক উপসমিতিৰ তত্বাৱধানত তথা মালাধৰা স্বৰ্ণশাখা সাহিত্য সভাৰ সহযোগত গোৱালপাৰা জিলাৰ আগিয়া সমীপৰ মালাধাৰাত 11 অক্টোবৰত অসম সাহিত্য সভাৰ আৰম্ভণি গীতৰ লগতে পতাকা উত্তোলনৰ গীত ক্ৰমে চিৰচেনেহী মোৰ ভাষা জননী আৰু ঔ মোৰ আপোনাৰ দেশ শীৰ্ষক গীত দুটিৰ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হৈ যায়। গোৱালপাৰা জিলা সাহিত্য সভাৰ সম্পাদক জিতুপনি দাসে বিজ্ঞপ্তি যোগে জনোৱা মতে জিলা সাংস্কৃতিক উপসমিতিৰ কাৰ্যকৰী সভাপতি তথা দুধনৈস্থিত মহাবিদ্যালয়ৰ অধ্যাপক বিশিষ্ট অনাটৰ শিল্পী হৰগোবিন্দ ডেকাই মালাধৰা স্বৰ্ণশাখা সাহিত্য সভাৰ দ্বাৰা বাছনি কৰা 11 গৰাকী শিক্ষাৰ্থীক এই গীতৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে গোৱালপাৰা জিলা সাহিত্য সভাৰ সভাপতি প্ৰকাশ চন্দ্ৰ ৰাভা, সম্পাদক জিতুমণি দাস, সহ সম্পাদক প্ৰদ্যুম্ন ৰায়, আহ্বায়ক দেৱব্ৰত মজুমদাৰ আৰু জিলা সাংস্কৃতিক উপসমিতিৰ কাৰ্যকৰী সভাপতি হৰগোবিন্দ ডেকা। আনহাতে এই অনুষ্ঠানতে মালাধৰা স্বৰ্ণশাখা সাহিত্য সভাৰ সম্পাদক ধনন্ত ৰাভাই জিলা সাহিত্য সভাৰ বিষয়ববীয়াসকলক চাহ চিনাকি কৰি দিয়াৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে। ৰিপৰ্ট বিআৰ নিউজ, গোৱালপাৰা, ধূপধাৰা।